আৰু নমস্কাৰ সকলোকে মই আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ ধৰ্মেন্দ্ৰ বৰা চেনেলত এক বিয়ানামৰ প্ৰতিযোগিতা হয় আসলতে আমি সৰুতে যি বিয়ানাম দেখিছিলোঁ সেই বিয়ানাম আজিকালি সততে বিয়াসমূহত দেখা পোৱা নাযায় উচ্চ স্তৰৰ সংগীত ডিজে বাজি বিয়াসমূহ আসলতে অসমীয়া বিয়াসমূহ তেনেকৈ চলি আছে বৰ্তমান আমি আমাৰ নৱপ্ৰজন্মই হয়তো বিয়া গীত কিছুমানে হয়তো শুনাই নাই বা কিছুমানে শুনিলেও সেয়া ভালকৈ আয়ত্ত কৰিব নোৱাৰিলে বা শিকাও নাই গতিকে এই কথাসমূহৰ ওপৰত লক্ষ্য ৰাখি মই আৰম্ভ কৰিছোঁ এক নিজৰ প্ৰচেষ্টাৰে সেয়া হৈছে এক বিয়ানামৰ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত বিয়ানামৰ প্ৰতিযোগিতা আৰু তাৰ নিয়মসমূহ মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ ইতিমধ্যে মই ফেচবুকৰ জৰিয়তে সেই নিয়মসমূহ প্ৰকাশ কৰিছোঁ গতিকে আৰু দুটামান মই এই নিয়মসমূহৰ বাবে দুটামান কথা ক'ব বিচাৰিছোঁ প্ৰথম কথা হৈছে বিয়ানামসমূহ আপোনালোকে নিজে ভিডিঅ' ৰেকৰ্ড কৰি পঠিয়াব লাগিব বিয়ানাম পাঠ কৰা ভিডিঅ'টো আপোনালোকে পঠিয়াব লাগিব কোনো ধৰণৰ কাৰিকৰী কৌশল ব্যৱহাৰ কৰিব নালাগে কোনো ধৰণৰ এক্সট্ৰা বেকগ্ৰাউণ্ড বা তেনেকুৱা ধৰণৰ এক্সট্ৰা এডিশ্যনেল ভিডিঅ' আপোনালোকে এড নকৰিব কেৱল মাত্ৰ আপোনালোকে বিয়ানামটো গাব আৰু সন্মুখত কেমেৰাটো ৰাখি ফোনটো ৰাখি ৰেকৰ্ড কৰি পঠিয়াব আৰু পঠিয়াবৰ কাৰণে মোৰ নম্বৰটো মই দি দিছোঁ 9706182657 নম্বৰটো মই পুনৰ কৈছোঁ 9706182657 গতিকে এই নম্বৰটোলৈকে আপোনালোকে হোৱাটছআপ যোগে ভিডিঅ'সমূহ পঠিয়াই দিব এটা কথা মনত ৰাখিব ভিডিঅ'সমূহ যেতিয়া ৰেকৰ্ড কৰিব তেতিয়া আপুনি ফোনটো লেণ্ডস্কেপ মোডত ৰাখিব অৰ্থাৎ পথালিকৈ ৰাখিব দীঘলীয়াকৈ আপোনালোকে নাৰাখিব দীঘলীয়াকৈ ৰাখিলে সেইটো ভিডিঅ' আপোনাৰ প্ৰতিযোগিতাৰ বাবে পঠিয়াব পৰা নহ'ব তাৰপিছত কথাটো হৈছে কি যেতিয়া আপোনালোকে ভিডিঅ'টো কৰিব সেই ভিডিঅ'টো কৰাৰ সময়ত যিকোনো ধৰণৰ কোলাহল বা আপুনি বাহিৰত তেনেকৈ যদি কৰে মুকলিত সেই কোলাহলৰ পৰা আঁতৰি থাকিব যাতে আপোনাৰ পাৰিলে আপোনালোকে এটা কোঠালিত ৰুম এটাৰ মাজত কৰিব য'ত বাহিৰৰ হাল্লাবিলাক নাহে তেনেকুৱা ধৰণে আপোনালোকে ৰেকৰ্ড কৰিব দ্বিতীয়টো কথা হৈছে আপোনালোকে এজনেও বিয়ানামটো গাব পাৰে অথবা দলীয়ভাৱেও গাব পাৰে দলীয়ভাৱে গালেও যিগৰাকী দলপতি থাকিব তেখেতৰ নামটো দিলেও হ'ব আৰু এই ক্ষেত্ৰত যিসকলে বিয়ানাম পৰিবেশন কৰিব তেখেতসকলে মেখেলা চাদৰ বা জাতীয় সাজ পোছাকত থকাটো বাঞ্ছনীয় যিকোনো ধৰণৰ সাজসজ্জাৰে বিয়ানাম গোৱাটো প্ৰতিযোগিতাৰ বাবে আমি গ্ৰহণ নকৰিম গতিকে আপোনালোকে কেৱল জাতীয় সাজপাৰ বা মেখেলা চাদৰ তেনেকুৱা ধৰণে আপোনালোকে পৰিবেশন কৰিব তাৰ পিছৰ কথাটো হৈছে বিয়ানাম এটা গাবলৈ গ'লে আমি আধা ঘণ্টা 1 ঘণ্টালৈকেও গাব পাৰোঁ কিন্তু আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি এটা বিয়ানাম যদি ইমান দীঘলকৈ দিওঁ গতিকে আমাৰ দৰ্শকসকলে হয়তো আমনি পাব পাৰে আৰু যিসকলে বিয়ানাম ভালকৈ গায় তেখেতসকলে কম সময় গালেও আমি গম পাম বা বিচাৰকে ধৰিব পাৰিব যে তেওঁ বিয়ানাম গাবলৈ পাৰিছে নে নাই গতিকে সৰ্বমুঠ সময় আপোনালোকক 3 মিনিট দিয়া হৈছে 3 মিনিটৰ ভিতৰতে বা 3 মিনিটৰ বা 1 মিনিট 1 ছেকেণ্ড 2 ছেকেণ্ড হয়তো ইফাল সিফাল হ'ব পাৰে সেইটো মই মিলাই দিম কিন্তু 3 মিনিটৰ ওপৰত আপোনালোকে ভিডিঅ'টো নবনাব কেৱল 3 মিনিটৰ ভিতৰতে আপোনালোকে ভিডিঅ'খিনি যিমান পাৰে সুন্দৰকৈ পৰিবেশন কৰি হোৱাটছআপত পঠিয়াই দিব আৰু এই পঠিয়াই দিয়া ভিডিঅ'সমূহ মই ইউটিউবৰ এইটো চেনেলৰ মাধ্যমেৰে প্ৰকাশ কৰিম আৰু বিচাৰকে শেষত সকলোৰে নম্বৰ দি যিসকল বিজেতা হ'ব সেইসকলক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পাতি তেখেতসকলক আমি মানপত্ৰ আৰু পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু যিসকল অংশগ্ৰহণকাৰী আছে তেখেতসকলক আমি মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ গতিকে আপোনালোকে খুব সোনকালে যিমান পাৰে ভিডিঅ'বিলাক বনাই মোৰ এই হোৱাটছআপ নম্বৰটো পঠিয়াই দিব আৰু হোৱাটছআপ নম্বৰটো মই স্ক্ৰীণত দি দিছোঁ 9706182657 ধন্যবাদ